হেই দোস্ত, মই আসিফ আৰু আপোনালোকে মোৰ লগতে বলক। আজি আমি যাওঁ টিপামলৈ। তো টিপাম জেগাডোখৰ খুব ধুনীয়া আৰু ভাল, বহুত ফেমাছ জেগা হয়। তো আৰু ফটোশ্বুট খুব ভাল হয়। আৰু আপোনাৰ মানে কি টিপাম জেগাডোখৰ এনেই ক'ব গ'লে অকণ ওপৰত আছে। আৰু ওপৰৰ মানে যিটো আপোনাৰ দৃশ্যটো আহে খুব ধুনীয়া আহে। একদম মানে আপোনাৰ কৈছোঁ নহয়, একদম মজা দৃশ্য, খুব ভাল লাগে চাই। একদম মানে নেচাৰৰ লগত আপোনাৰ খুব মিলিত জেগা হয়। বলক তেন্তে আৰম্ভ কৰোঁ যাত্ৰাটো। তো বলক তেন্তে যাত্ৰাটো আৰম্ভ কৰোঁ। আৰু মোৰ লগত গৈ আছে মোৰ লগৰ এজন, সি আহি আছে এতিয়া বৰ্তমান, ঘৰৰ পৰা ওলালেগৈ, মই ফোন কৰিছিলোঁ। তো মই মানে কি আমি গৈ আছোঁ মোৰ বাইকখন এইখন। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ লগত আছে মোৰ লগৰে হয় তোমাৰ নামটো? ফাৰহান আলী। তো মোৰ লগতে গৈ আছে টিপাম। গাইছ, আমি আহি পালোঁ এতিয়া আমাৰ দিহিং ব্ৰিজটো। তো ইয়াৰ পৰা চিধা আপুনি এই চাইডে যাব লাগিব টিপাম এইপিনে গৈ কিনে লেফ্ট টাৰ্ণিং ল'ব লাগিব। লেফ্ট টাৰ্ণিং লৈ কিনে আপুনি চিধা গ'লে মানে টিপাম পাবগৈ। তো দিহিং ব্ৰিজটো চাই লওক অকণমান, খুব ধুনীয়া জেগাডোখৰ। এনেই আপোনাক দেখাইছোঁ মই অকণমান ইয়াতে উঠি কেনে যে কেনেকুৱা। ইয়াত ফটোশ্বুট ভাল হয়, বহুত মানুহ আহে অৱশ্যে ফটোশ্বুট কৰিবলৈ কাৰণে। তো ইয়াৰ পৰা চাব পাৰে আপোনালোকে, খুব ধুনীয়া জেগাডোখৰ। তো বলক তেন্তে আপোনালোকে জেগাটো চাই ল'লে, এতিয়া আমি টিপামলৈ আৰম্ভ কৰোঁ যাত্ৰাটো। তো মোৰ লগৰজন আছে মোৰ লগতে। তো আমি বাইকখনৰ এইখনতে যাম, আমাৰ এইখনলৈ আহিছোঁ। এইপিনেদি গ'লে শ্বৰ্টকাট হয়, এইটো চিধা ডাইৰেক্ট উঠিব পাৰে। আৰু এইপিনেদি গ'লে আপোনাৰ চিৰি এটা পোৱা যায়, তো সেই চিৰি দিয়ে উঠি যাব লাগিব আপোনাৰ। খুব ধুনীয়া জেগা হয়, আপোনালোকে নিশ্চয় আহিব লাগে। খুব ধুনীয়া জেগা, আপোনালোকে ইয়াত আহি কিনে মানে ফটোশ্বুটো ভাল হয়। আৰু যিটো মানে প্ৰকৃতিৰ লগত যিটো মানে জড়িত আৰু নেচাৰ, এইটো পূৰা নেচাৰৰ ফিলটো আপুনি ইয়াত আহি কিনে পাবগৈ। চাই ভাল লাগিছে, খুব ধুনীয়া, দেখি পাই চাব পাৰে। তো বলক চিৰি দি উঠি যাওঁ এতিয়া আমি। একচুৱেলি এই ঠাইখনৰ আহোম ৰজাৰ অস্থায়ী ৰূপে বাস কৰিছিলে আপোনাৰ। তো এই ঠাইখনৰ নাম হ'ল আপোনাৰ টিপাম। তো টিপাম মানে একচুৱেলি টি মানে ওখ হয়, আৰু পাম মানে আপোনাৰ ঠাই হয়। তো ওখ ঠাই মানে, তো আপোনাৰ সেই ইয়াৰ নামটো সেইকাৰণে টিপাম। খুব ধুনীয়া নামটো টিপাম, ভাল লাগিছে আহি কিনে। আপোনালোকে আহিব, খুব ভাল জেগা হয়, দেখিব পাৰিছে হ'ব পাৰে। মই আপোনালোকক আগত দেখাই গৈ আছোঁ, আমি চিৰি দিয়ে উঠি গৈ আছোঁ। আমি অৱশ্যে সেই চাইডৰ পৰা আহিলোগৈ, দেখি পাইছে হ'ব পাৰে, সেই তাত আছেগৈ। চ'
বহুত দূৰ অহাৰ পিছত আপোনালোকে দেখিব পাৰিছে হ'ব পাৰে এই তলৰ পৰা আহিছোঁ এই তলৰ পৰা উঠি অহাৰ পিছত এতিয়া আমি পামগৈ আৰু যিটো টিপামৰ দেৱী থান বুলি কয় দেখিব পাইছে আপোনালোকে আমি পালোগৈ আহি কিনে এইটোৱে হয় দেৱী মন্দিৰ যিটো দেৱী থান বুলি কয় এনে ইয়াত বহিবলৈ জিৰণি কোঠা আছে মানুহ ভালেমান আছে ইয়াত অৱশ্যে জাগাডোখৰ ভাল ফুৰিলোঁ খুব ভাল লাগিলে তো আপোনালোকে আহিব মই আশা কৰিছোঁ আহি কিনে আপুনি চাকিটো জ্বলাই যাব আৰু তো তেওঁলোকৰ মতে মানে ইয়াত যিটো আপোনাৰ আশা থাকে আশাটো পূৰা হয় তো যিটো মানে আপোনাক মান্তি কৰি আহিব সেইটো আপোনাৰ পূৰা হয় আৰু আপোনালোকে আহি কিনে নিজে ফুৰি যাব খুব ভাল লাগিব খুব ধুনীয়া জেগা হয় তো